বুধন কাম কৰি আছো। তই বাৰীতে পিঁয়াজ পুলি কেইটামান লগাইছোঁ, তাকে লাগিছিল। হয় নেকি? লাগ দে। মই কথা এটা ক'বলৈ আহিছোঁ, তই এতিয়া পাৰিবি জানো আহিব? গৰমতে গছৰ তলতে বহো দে। ৰিণ্টু, চকীডোখৰ লৈ আছোন। বাৰু কি কথা কৈছ? এতিয়া শুনচোন, মোৰ এইকেইদিন টকা পইচাৰ বহুত অভাৱ হৈ আছে। মোৰ তাত ছাগলী এজনী আছে, তই কিনিবি নেকি? ছাগলীজনী কিনিম বুলি ভাবিছোঁ, কিন্তু বৰ্তমান মোৰ তাত পইচা কম আছে। হয় নেকি? তোৰ তাত এতিয়া যিমানখিনি পইচা আছে সেইখিনি দে, আৰু পালে পিছত দিবি। হয় নেকি? তেতিয়াহ'লে তই অকণ বহ, মই পইচাখিনি লৈ আহোঁ। মোৰ তাত এতিয়া এইখিনি আছে, এইখিনি ৰাখ আৰু পিছত বাকীকেইটা পিছত দিম হা। ছাগলখিনি এতিয়া দিবিনে? ছাগলী বলচোন যাওঁ। খুৰাটো দেখোন কথা কি কৈ আছে? বুধেন, এই কালি ছাগলীজনী হেৰুৱাই বোলে, বিচাৰিয়ে পোৱা নাই। কালিৰ পৰা বিচাৰিয়ে ফুৰিছোঁ। ছাগলী হেৰুৱাইছে নেকি? কি ৰঙৰ আছিলে? এই পহু ৰঙৰ আছিলে ছাগলীজনী। হয় নেকি? ল'ৰাটো ক'লৈ গ'ল আপোনালোকৰ? এই কটানী দৰৱটোৰ কথা কি কবি আৰু, দিনৰ দিনটো যোৱা খেলি ফুৰিব, ৰাতি হ'লে মদ খাই ঘৰত সোমাবহি। হয় নেকি? সিটো আগতে বহুত ভাল আছিলে। কিনো কবি আৰু, লগৰ সোপাৰ লগত ঘূৰি ফুৰি দিনডাল নাথাকে, সেই তেনেকুৱাই হৈ গ'ল আৰু দে। ৰখিবচোন, আপোনালোকৰ কালি পিতেকে দেখোন ছাগলীজনী বেছি থৈ গৈছে। ছাগলীজনী কিন্তু পহু ৰঙৰ আছিলে। কি? সিচোন মোক কোৱাই নাই ছাগলী বেচিছে বুলি। চোন চাই আহোঁগৈ ছাগলীজনী, হয়নে নহয় চাওঁগৈ। ল'ৰাটোৱে ছাগলীজনী এৰিছিল। এইজনী চোন মোৰ ছাগলী। এইজনী ছাগলীচোন মই বিচাৰি থকা ছাগলীজনী। সি মোক নজনোৱাকৈ এইটো কামহে কৰিলে। আপুনি মানে কথাটো গম নাপায়? সি দিনৰ দিনটো যোৱা খেলিবলৈ পইচা নাপায়, মোৰ ছাগলীজনীহে বেচিলে। হ'ব দিয়ক খোৱাটো, আপুনি তাত দুখ নকৰিব, তাক বুজালে সি বুজি পাব। ব'লকচোন আমি তাক বিচাৰি যাওঁ, ক'ত আছে। মই নাযাওঁ তাৰ ওচৰলৈ, মোৰ তাৰ মুখ দেখিবলৈ মন নাই যোৱা। আপুনি দুখ নকৰিব, ব'লক তাক আমি বুজাওঁগৈ, সি বুজালে বুজি পাব। ব'লক সি আপোনাৰ একমাত্ৰ সন্তান, ব'লক। তই মোৰ ছাগলীজনী বেছি বেয়া কৰি আছ। তই মোক সেইটো কাম কৰিবলৈ ছাগলীজনী বেচিছ? আমাৰ গাঁওখনৰ ভিতৰত তই আগতে বহুত ভাল ল'ৰা আছিলি, এতিয়া তই ইমান বেয়া হৈ গ'লি, দাস খালি তই। মাকজনী মৰাৰ পৰা মোৰ শান্তি নাইকিয়া হ'ল। তাৰ পৰা মাৰতো নায়েই, বাপেকে তই এতিয়া ইমান ধুনীয়াকৈ খুৱাই পিন্ধাই ৰাখিব পাৰ, তইতো এটা পঢ়া শুনা ল'ৰা, তই এনেকুৱা কাম কিয় কৰিলি বাৰু? তই আজিৰ পৰা ভৱিষ্যতে এনেকুৱা কাম কৰিবি না? মই এনেকুৱা কাম আৰু ভৱিষ্যতলৈ নকৰোঁ। তই এতিয়া ভণ্টি ক্ষমা কৰিছ।
আহিছে, এনেকুৱা হ'লেতো ভালেই লাগে। আৰু এনেকুৱা কাম কৰি বাপেৰক দুখ নিদিবি আৰু মোক ছাগলজনী মোৰ ঘৰত আছে, তহঁতি লৈ যাবি আৰু পইচাকেইটা পিছত দিলেই হ'ব। যা, মই এনেকুৱা কাম আৰু জীৱনত নকৰোঁ আৰু। দেউতা আমাৰ সমান পৃথিৱীত কোনো হ'ব নোৱাৰে। এতিয়া আমি ঘৰলৈ যাম। হাই দোস্ত, আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ভিডিঅ'টো ইমান ভাল হোৱা নাই, ইমান ৰ'দত আগলৈ ভাল ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আপোনালোকে সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমাৰ এই চেনেলটোত নতুন নতুন ভিডিঅ' আহি থাকিব। এই নতুন নতুন ভিডিঅ' চাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ দোস্ত, বাই বাই।